মৰমৰ অকণিহঁত, আজি আমি অসমীয়া স্বৰবৰ্ণখিনি শব্দৰে সৈতে পঢ়িম। আমাৰ চেনেললৈ যদি নতুনকৈ আহিছা, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টো শেষলৈকে চাবা দেই। অসম, আমাৰ ৰাজ্যখনৰ নাম হৈছে অসম। আম, আম হৈছে ফলৰ ৰজা। হস্ৰই, ইটা, পকী ঘৰ সাজিবলৈ ইটা ব্যৱহাৰ কৰা হয়। দীৰ্ঘই, ঈগল চৰাই। হস্ৰৌ, উট। দীৰ্ঘৌ, ঊল সূতা। ঋষি। এন্দুৰ। ঐৰাৱত, ঐৰাৱত মানে হাতী। ওলকচু। ঔটেঙা। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ। এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা।